আজি মই আপোনালোকলৈ অন্য এটা ভিডিঅ' লৈ আহিছোঁ। আজি মই এটা ভেন্দি চব্জি বনাই দেখাম আপোনালোকক। ভেন্দি কাৰী খাবলৈ খুব ধুনীয়া হয়, ট্ৰাই কৰি চাব। আহকচোন আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে কেৰাহীখন গৰম কৰি ল'ব। এনেকৈ পিঁয়াজ কাটি ল'ব। পিঁয়াজৰ এনেকৈ এখিলা এখিলাকৈ এৰুৱাই দিব। পিঁয়াজখিনি এনেকৈ কাটি ল'ব। তেলটো গৰম হ'ল, পিঁয়াজখিনি দি দিব। গেছটো বহাই পিনে পিঁয়াজখিনি ভাজি ল'ব ৰঙচুৱা হোৱাকৈ। পিছত এয়া এনেকৈ ৰঙচুৱা হৈছে। এতিয়া বেলেগ পাত্ৰ এটাত কাঢ়ি ল'ব। খিনি নমাই লৈ এতিয়া এইখিনি তেলতে ভেন্দিখিনি দি দিব। ভেন্দিখিনি ভাজি ল'ব। তাৰপিছত অকণমান হালধি দিব। ভেন্দিখিনি এনেকৈ ভাজি এনেকৈ অকণমান ঢাকন মাৰি থ'ব 2-3-4 মিনিটমান। অকণমান ঢাকন মানে মাজে মাজে লৰাই থাকিব। মানে 80% মান ভেন্দিখিনি সিজিব লাগিব। মানে এনেকৈ ভাজি ল'লে বিজলুৱা ভাৱটো নাইকিয়া হয়। ভেন্দিখিনি এনেকৈ ভাজি ল'ব লাগে। সেইটো কাৰণে এয়া চব ভেন্দিখিনি হৈ গৈছে। 80% মান ভেন্দিখিনি সিজিলে এতিয়া এইখিনি কাঢ়ি ল'ম। তেল দি ইয়াত এতিয়া তেল দিলোঁ। তেল দি পিনে অকণমান জিৰা দিব। জিৰা দিব। তাৰপিছত হিংটো দিব। অকণমান দিব হিংটো। তাৰপিছত গেছটো কমাই ৰাখিব। তাৰপিছত পিঁয়াজৰ পিউৰিটো দিব। পিঁয়াজ মানে এইখিনি লৰাই পিনে অকণমান আদা নহৰু পিঁয়াজৰ যিখিনি পেষ্ট আছিলে সেইখিনি দিলোঁ। সেইখিনি অকণমান লৰাই এতিয়া পিঁয়াজৰ মানে বিলাহী পিউৰিখিনি যে মিক্সিত পিচি থৈছিলোঁ সেইখিনি বিলাহী দুটা এনেকৈ মিক্সিত পিচি পিউৰি কৰি ল'ব। এতিয়া এই পিউৰিখিনি দিব ইয়াত। চব আমচুৰ পাউডাৰ 1 চামুচ দিছোঁ। লৰাই দিব। গেছটো কম কৰি ৰাখিব। মছলাখিনি দি এনেকৈ 2-3 মিনিটমান সময় ভাজিব। এনেকৈ ভাজিব। গেছটো একদম মিডিয়াম ফ্লেমত ৰাখিব। এনেকৈ 2-3 মিনিটমান ভজাৰ পিছত কটা বিলাহী এটা কাটি থৈছিলোঁ। সেই বিলাহী কটা বিলাহী এইখিনি কটা বিলাহী এটা আছিলে এইটো দি দিব। কটা বিলাহীখিনি অকণমান হালধি দিব। ৰং অনুযায়ী হালধিটো দিব অকণমান। এনেকৈ 2-3 মিনিটমান সময় ভাজিব। বিলাহীটো অকণমান গলিবলৈ দিব। নিমখ দিব। এতিয়া পানী অকণমান দি দিব। পানী দিয়াৰ পিছত এয়া এনেকৈ 4-5 মিনিটমান সময় সিজাব। এনেকৈ লৰাই থাকিব 4-5 মিনিটমান। এইখিনি হৈ গ'ল। মছলাটো ভালকৈ সিজিছে। এতিয়া ইয়াত কি কৰিব, ভেন্দিখিনি দি দিব। ফ্ৰাই ভেন্দিখিনি দি দিব। সদায় ভেন্দি আমি ফ্ৰাই কৰিয়ে খাওঁ বেছিভাগ। এনেকৈ বনাই খাই চাবচোন। খুব ভাল লাগে খাই। এয়া অকণো বিজলুৱা ভাৱ নাথাকে। ফ্ৰাই কৰি লোৱাৰ কাৰণে বিজলুৱা ভাৱটো নাইকিয়া হৈ যায়। এনেকৈ অকণমান 2 মিনিটমান কাৰণে ঢাকনাখন মাৰি দিব। এয়া চাওক এইখিনি হৈ গ'ল। এনেকৈ 2-3 মিনিটমান ভজাৰ পিছত এতিয়া ভাজি যে থোৱা হৈছিলে পিঁয়াজখিনি, এতিয়া সেই ভজা পিঁয়াজখিনি দি দিব। ভজা পিঁয়াজখিনি দি ইয়াত শেষত একেবাৰে গৰম মছলা অকণমান দিব পাৰে। যদি খায় গৰম মছলাটো দিলে ভাল লাগে। ইয়াত গৰম মছলা অকণমান দি দিব। এইখিনি হৈয়ে গৈছে। এয়া চাওক এইখিনি হৈ গ'ল। বৰ ধুনীয়া লাগে খাই পিনে। এনেকৈ বনালে আপোনালোকে বনাই চাব ট্ৰাই কৰি। তাৰপিছত মোক ক'ব। খুব ধুনীয়া হয় খাবলৈ। আজি ভিডিঅ'টো মই ইমানতে সামৰিছোঁ।